নমস্কাৰ প্ৰথমে সকলোকে স্বাগতম জনাইছো আৰু এটি নতুন ভিডিঅ'ৰে সৈতে আপোনালোকৰ মাজত উপস্থিত হৈছো চাওঁতে আহি পেলাই ফাকুৱা পালেহিয়ে আপোনালোকে দেখিছে গোটেই চৌপাশে গোটেই ৰং বিৰং মানে গোটেই ৰং আমি আবেলি আজি গণেশগুৰি বজাৰৰ ফালে ওলাই গৈছিলো মৌকণৰ কথা ৰাখিবলে তাৰ কালি পৰীক্ষা শেষ হ'ল আৰু সেই কাৰণে হি কৈ আছিল যে ফিস্কাৰী এটা লাগিব আমি আসলতে খুব বেছি এইবিলাকত সময় পৰিবলৈ নিদিও বহুত বেছিকৈ আৰু হি কিবা এটা কৈছে শুনকচোন এফালে চাওঁচোন কৈ দিয়া সি মানে বস্তু পছন্দ কৰি আছিলে তাক সুধিলোঁ মই সেইকাৰণে কি আছে আগত কি আছে তাক মাজে মাজে মই বজাৰৰ এনেকুৱা ভিডিঅ' কৰিলে সুধোঁ কি দুই এটা কথা আৰু সেই বস্তু চাইছে মানে কি বহুত বেছি এইবিলাক ভয়ো লাগে ন সেইকাৰণে দেউতাকে বৰ বেছি নিদিয়ে গতিকে সীমিত মানে কি বুলি কয় সীমাবদ্ধতাটো ৰাখি পেলাই আমি তাক বস্তু দিছিলোঁ আৰু তাক ঘৰত যেনেকৈ শিকাই নিলোঁ সি আমাৰ কথা ৰাখিলে আৰু দোকানত একো দিগদাৰি কৰা নাছিলে আমাক সহযোগ কৰিছে বস্তু চাওঁতে আৰু আমিও মানে একদম সীমিতভাৱে মানে তাক দিছোঁ আপোনালোকে ভিডিঅ'টো চাওকচোন গম পাব কি কিনিলে শেষলৈকে আৰু গণেশগুৰি বিকেটাৰৰ আগে পিছে আমি সেইখিনি জেগাতে ঘূৰি পেলাই বস্তুখিনি চাইছিলোঁ আৰু পিছফালে মানে ভালো লাগিছে দেখিবলৈ চাৰিওপিনে বিভিন্ন ৰঙৰ সমাহাৰ মানে আৰু বহুত নতুন ৰঙো দেখিছোঁ তাৰপিছত আৰু শেষত আমি এখন দোকানতে উপস্থিত হ'লোগৈ আৰু আমাৰ সকলোখিনি মিলাকে আমি ইয়াতে বস্তু পালোঁ মানে গতিকে তাতে আমি কিনিছোঁ আৰু মৌকণে এয়া চাইছে দোকানখন বিকেটাৰৰ কাষতে আছে পূজা সামগ্ৰী দোকানৰ ওচৰত মানে সেইফালে আছে তাৰপিছত এয়া দেখুৱাইছে সি তাৰ আচলতে নীলা ৰং খুব পচন্দৰ হয় গতিকে সি সেইটো মন কৰিছিলে পিছত বেলেগ এটা ৰং ল'লে গুলপীয়া ল'লে আৰু সি মানে ট্ৰায়েল কৰি চাব বিচাৰিলে এয়া ট্ৰায়েল কৰি চাইছে দোকানতে আকৌ দেই তাৰপিছত নীলাটো লোৱা নহ'লে গুলপীয়া এটা ল'লে মৌকণে কি ল'লে চাওঁ ফিস্কাৰীটো ডাঙৰ টেংক হয় বহুত পানী আটিব তাৰপিছত এয়া ফাকুৱা ল'লে আৰু বাহঁতলৈও লৈছা ন এইখিনি সামগ্ৰী আজি ফাকুৱা বুলি সি কিনিলে ইয়াত তাৰ আজিৰ দিনটোৰ বজাৰ আৰু আমি পিছত গণেশগুৰিলৈ কিবা এটা কামত যাওঁতে আকৌ আমি নীলা ৰঙৰ অকণমান ফাকুৱা কিনি আনিলোঁ সি নীলা ৰংটো আচলতে ভাল পায় আৰু এইটো টুপি যিহেতু চুলিত বহুতে দি দিয়ে সেইটো খুব ক্ষতিকাৰক গতিকে শিশুৰ কাৰণে বিশেষকৈ সেইকাৰণে আমি টুপিটো আচলতে কিনি আনিবলৈ বাধ্য হ'লোঁ আৰু বহুত বেছি একো মানে আচলতে উৎপাত কৰাটো নিবিচাৰোঁ তথাপি অকণমান ঘৰতে বায়েকহঁতৰ লগত খেলিব বায়েকহঁতলৈও সেয়া ফাকুৱা লৈছে মামাকৰ ছোৱালীহঁতলৈ আৰু সি আপোনালোকৰ বাবে অকণমান কিবা এটা কৈ দিছে শুনকচোন নমস্কাৰ হোলীৰ শুভেচ্ছা জনালোঁ ফাকুৱাৰ শুভেচ্ছা জনালোঁ আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল আৰু এইটো আশা কৰিছোঁ যে সকলোৰে এই ৰঙৰ উৎসৱ ফাকুৱা সুন্দৰকৈ পাৰ হওক আৰু শেষত সকলোকে ৰঙৰ উৎসৱ ফাকুৱাৰ শুভকামনা জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ